দ্বিতীয় মহাসমৰৰ বৈচিত্ৰ্যময় অতি দুখজনক আৰু মানৱতাৰ পৈশাচিক হত্যা বিভৎসতাৰ কাহিনীবোৰ বিশ্ব ইতিহাসৰ এক ঘৃণনীয় কাহিনী। বিশ্ব ইতিহাসৰ এই গুৰুত্বপূৰ্ণ যুগটোত ইউৰোপ মহাদেশত বিভিন্ন সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰা আৰু বিভিন্ন শক্তিৰ উত্থান পতন, বিশেষকৈ জাৰ্মানীৰ দৰে এখন সুসভ্য দেশত গণতান্ত্ৰিক পদ্ধতিৰ সহায় লৈ কেনেদৰে কি পৰিস্থিতিত জাতীয়তাবাদ আৰু জাতীয় গৌৰৱৰ পুনৰুত্থানৰ দোহাই দি একনায়কত্ববাদী নাজী তথা ফেচিষ্ট মতাদৰ্শ আৰু অন্যান্য শক্তিসমূহে মূৰ দাঙি উঠিছিল আৰু ইয়াৰ পৰিণতি কি হৈছিল তাক আমি জনা নিতান্তই দৰকাৰ। নমস্কাৰ, মই শিৱানন্দ বৰা। মই আপোনালোকক গৈ আছোঁ বিশ্বযুদ্ধৰ কথা, যুদ্ধৰ বৰ্বৰতাৰ কথা আৰু ইয়াৰ শেষ পৰিণতি সম্পৰ্কে। আপোনালোকে চাই আছে দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনী। চনৰ নৱেম্বৰ মাহৰ 11 তাৰিখৰ দিনাখন ফ্ৰান্সৰ কপিয়েনৰ ঘন সেউজীয়া অৰণ্যৰ মাজত এখন যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ৰ ফৰাচী সেনাবাহিনীৰ সৰ্বাধিনায়ক ফ'ক মাৰ্চাল ফাৰ্ডিনাণ্ড ফ'ক আৰু জাৰ্মানীৰ মাজত। ফ্ৰান্সৰ আগত জাৰ্মান সাম্ৰাজ্যই শিৰ নত কৰিবলৈ বাধ্য হৈছিল। মাৰ্চালৰ নিজস্ব ৰেলৰ ডবাত বহি জাৰ্মানীৰ সেই সময়ৰ দপ্তৰবিহীন মন্ত্ৰী মেথিয়াছ এটৰ্ছবেৰ্গে চুক্তিপত্ৰৰ অপমানজনক চৰ্তবোৰ শুনিবলৈ বাধ্য হৈছিল আৰু চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল। 4.5 বছৰৰ ধ্বংসলীলাৰ পাছত প্ৰথম মহাসমৰৰ অন্ত পৰিছিল। চুক্তিপত্ৰত স্বাক্ষৰ হোৱাৰ লগে লগে শেষ হৈছিল দ্বিতীয় উইলহেলম কাইজাৰৰ জাৰ্মানীৰ, শেষ হৈছিল দ্বিতীয় জাৰ্মান সাম্ৰাজ্যৰ। কিন্তু 1918 চনৰ 11 নৱেম্বৰৰ যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে দ্বিতীয় মহাসমৰৰ বীজো ৰোপণ হৈছিল ফ্ৰান্সৰ এই কপিয়েনৰ ঘন সেউজীয়া অৰণ্যৰ মাজতেই। প্ৰথম মহাসমৰৰ অন্তত যি ফ্ৰান্সৰ ওচৰত কাইজাৰৰ জাৰ্মানীয়ে কপিয়েনৰ এই ঠাইতেই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল, সেয়া সুদীৰ্ঘ 22 বছৰৰ মূৰত অৰ্থাৎ 1940 চনত পুনৰ সেই ঠাইতেই দ্বিতীয় মহাসমৰৰ আৰম্ভণিতে ফ্ৰান্সে জাৰ্মানীৰ ওচৰত বেয়াকৈ মুখ থেকেচা খাবলগীয়াত পৰিছিল। আনকি মাৰ্চাল ফাৰ্ডিনাণ্ড ফ'কৰ এই ৰেলগাড়ীৰ ডবাটোতেই জাৰ্মানীৰ ওচৰত পৰাজিত ফ্ৰান্সে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। শেষ হৈ গৈছিল এক অধ্যায়ৰ আৰু নতুনকৈ আৰম্ভ হৈছিল বিশ্ব ইতিহাসক কলংকিত কৰা এক ঘৃণনীয় অধ্যায়ৰ। ফ্ৰান্সৰ কপিয়েন অৰণ্যৰ আলছেছ লৰেইন স্মৃতিসৌধৰ দৰে এক পবিত্ৰ স্থানত 1918 চনত আত্মসমৰ্পণ কৰা জাৰ্মানীয়ে ফ্ৰান্সক এই একে ঠাইতে চৰম অপমান কৰাৰ পৰিকল্পনা বহু আগতেই কৰি পেলাইছিল। এই সমুদায় পৰিকল্পনাক ৰূপায়ণ কৰিছিল জাৰ্মানীৰ প্ৰচাৰ বিভাগৰ মন্ত্ৰী ডক্টৰ জোচেফ গোৱেবলছে। মিউজিয়ামৰ দেৱাল ভাঙি জাৰ্মান ইঞ্জিনিয়াৰসকলে উলিয়াই আনিছিল মাৰ্চাল ফ'কৰ সেই ঐতিহাসিক ৰেলৰ ডবাটো, য'ত প্ৰথম মহাসমৰৰ অন্তত জাৰ্মানীয়ে ফ্ৰান্সৰ অপমানজনক চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলগীয়া হৈছিল। প্ৰতিষ্ঠা কৰা হৈছিল তাক আগৰ ঠাইত। হিটলাৰ, গোৱেৰিং আৰু অন্যান্য জাৰ্মান সামৰিক বিষয়ববীয়াসকল আহি হিটলাৰৰ ব্যক্তিগত পতাকাক নাজী চেলুট জনাই সকলোৱে ৰেলৰ ডবাটোত বহিছিল। 1918 চনত মাৰ্চাল ফ'কে যিখন আসনত বহি জাৰ্মানীৰ আত্মসমৰ্পণ গ্ৰহণ কৰিছিল, হিটলাৰেও সেই একেখন আসনতে বহিয়েই চুক্তিপত্ৰখন শুনি গৈছিল। হিটলাৰৰ বাওঁফালে জেনেৰেল জডেলে চুক্তিপত্ৰখন পঢ়ি গৈছিল। চুক্তি স্বাক্ষৰ হোৱাৰ পিছত হিটলাৰে গোৱেৰিং সমন্বিতে অন্যান্য বিষয়ববীয়াসকলক লৈ জাৰ্মান সেনাৰ অভিবাদন গ্ৰহণ কৰিছিল। তেতিয়া
মিলিটাৰী বেণ্ডত বাজি উঠিছিল জাৰ্মানীৰ ৰাষ্ট্ৰীয় সংগীত আৰু হিটলাৰৰ নাজী বাহিনীৰ জনপ্ৰিয় হৰ্ছত ৱেছেল সংগীত। যুদ্ধই এখন সমাজ, এটা জাতি আৰু এখন দেশৰ কেতিয়াও বিকাশ সাধন কৰিব নোৱাৰে। ই সদায় ধ্বংসাত্মকেই ৰূপ ল'ব পাৰে। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত আপোনালোকক অতি শীঘ্ৰেই লগ পাম। তেতিয়ালৈকে জয় অসম, জয় হিন্দ।